পূজা পালেহিয়েচোন। এইবাৰ পূজা চাবলৈ এটকাও পইচা নাই মোৰ হাতত। পইচাৰ কাৰণে কিয় টেনশ্যন লৈছ? পইচা হৈ যাব। ক'ত পাবি পইচা? মোক এবাৰ ঘৰতো পইচা নিদিওঁ বুলি কৈছে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে। তই কিয় টেনশ্যন লৈছ? পইচা গোটেইখন উৰি পৰিছে, অকণমান দিমাগ লগালেই হৈ যাব। কেনেকৈ গোটাবিনো পইচা মোক কচোন তই। মোৰ হাতত এটা লেটেষ্ট আইডিয়া আছে, বহুত টকা কমাব পাৰিম। ওলাবি, দুয়োটাই 1000 কোটিমান ঘটি আনিমগৈ। হা? কি কৈছ? 1000 কোটি? পূজা চাবলৈ ইমান পইচা নালাগে নহয়। অকল পূজা চাবলৈ নহয়, মই এখন থাৰ কিনিম আৰু এখন মাৰ্চিডিজ কিনিম বুলি ভাবি আছোঁ। আইও মা, কি আইডিয়া কচোন তই? মোৰ শুনো শুনো লাগি আছে। কন্দা আৰু ৰূপজ্যোতিয়ে পাতি থকা শুনিয়ে আহিছোঁ মই নিজ কাণে। ক'ত পাতি আছেনো সিহঁতি? পাঞ্জলৰ দোকানতে পাতি আছে দুয়োটাই বহি লৈ। কি পাতিছে কোৱা আকৌ সোনকালে। সিহঁতি হেনো ট্ৰেডিং কৰিব, ট্ৰেডিঙত বহুত লাভ হেনো বোলে। খালি নিজৰ অলপ মূলধন লাগিব। মূলধন ক'তনো পাবি? এটকাও নাইচোন। তই কিয় টেনশ্যন লৈছ? মই আছোঁ নহয়। আমি মানুহবোৰৰ পৰা 1 লাখকৈ টকা ল'ম আৰু 25 দিনত ডাবল কৰি দিম বুলি ক'ম। ৱাও, মজা স্কিম দেখোন। 25 দিন মে পেচা ডাবল। ঐ, তহঁতি কিহত পইচা লগোৱাৰ কথা পাতি আছ? অথনিৰ পৰা মই ৰৈ তহঁতৰ কথা শুনিহে আছিলোঁ। 25 দিন মে পেচা ডাবল, কি মজা। হা? অঁ খুৰা, 25 দিনত পইচা ডাবল হৈ যাব। চুনুমুনু ৰূপজ্যোতিয়ে পাতি থকা শুনি আহিছোঁ। আমিও পইচা লগাম বুলি ভাবিছোঁ। তহঁতি সেইবিলাক ফ্ৰড পঞ্জী স্কিমৰ কথা পাতি আছ? আকৌ বোলে মানুহে 1000 কোটি 2000 কোটি ঘটি আছে। সেইবিলাক ফ্ৰড স্কিম হয়, এইবিলাকত তহঁতি নোসোমাবি। সেইবিলাক মানুহক হেনো পুলিচে ধৰি ধৰি নিছে। হা? কি পুলিচে ধৰি নিছে? তেতিয়াহ'লে মই এইবোৰত নোসোমাওঁ দেই। হা? ময়ো নোসোমাওঁ দেই তেতিয়া। তহঁতি নোসোমাবি এইবোৰত, ফচি মৰিবি। আৰু সকলোকে কৈ দিবি এইবিলাক পঞ্জী স্কিমত পইচা নলগাবলৈ। ধন্যবাদ খুৰা, আপুনি সঁচাটো আমাক কৈ দিয়াৰ বাবে, নহ'লে আমি জেলৰ ভাত খাবলগীয়া হ'লহেঁতেন। ঐ, তই মই যাওঁ বৈ, সিহঁতক কৈ দিওঁগৈ এইবোৰত পইচা নলগাবলৈ। যা ভালকৈ তহঁতি বুজাই দিবি সিহঁতক। বৈ তেতিয়া।